প্ৰিয় দৰ্শক মই আপোনালোকক মোৰ এমএছ আসাম টেক টিভি চেনেলৰ পক্ষৰ পৰা স্বাগতম জনাইছো। প্ৰিয় দৰ্শক আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে আধাৰ কাৰ্ড যদি আপোনালোকে বনাব দিছে সেই আধাৰ কাৰ্ডখন আপোনালোকে কেনেকৈ আপোনালোকৰ ব্যক্তিগত নিজৰ মোবাইলৰ সহায়তে চেক কৰিব পাৰিব যে আধাৰ কাৰ্ডখন হৈছে নে নাই। আপোনালোকে যিখন আধাৰ কাৰ্ড চেণ্টাৰত আপোনালোকৰ আধাৰ কাৰ্ড বনাব দিছে সেইখন আধাৰ কাৰ্ড চেণ্টাৰত নোযোৱাকৈ অথবা কোনোবা কম্পিউটাৰৰ বা অনলাইনৰ দোকানত নোযোৱাকৈ আপোনালোকে আপোনালোকৰ নিজৰ মোবাইলৰ সহায়তে সেইখিনি চাব পাৰিব। ধৰিলো আপুনি আধাৰ কাৰ্ড বনাব দিছে আৰু কেইবাদিন পাৰ হৈ গৈছে আপুনি বুজিব পৰা নাই আপোনাৰ আধাৰ কাৰ্ডখন জেনেৰেট হৈছে নে নাই। আৰু এইটো ভিডিঅ'ত মই হেয়াই আপোনালোকক দেখুৱাম যে আপোনালোকে আপোনালোকৰ মোবাইলৰ সহায়ত কেনেকৈ আপোনাৰ আধাৰ কাৰ্ড জেনেৰেট হৈছে নাই আপোনালোকে চাব পাৰিব। তো দৰ্শক প্ৰথমৰ পৰা শেষলৈ মোৰ এইটো ভিডিঅ' আপোনালোকে চাই থাকিব, তেতিয়াহ'লে খুব ভালদৰে বুজিব পাৰিব যে কেনেকৈ হেয়া চোৱা হয়। তো এতিয়া আৰু পলম নকৰোঁ, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা গুগল ব্ৰাউজাৰ অপেন কৰিব। তো মই অপেন কৰিলোঁ ক্ৰম ব্ৰাউজাৰ। তো অপেন হৈ গ'ল আৰু অপেন হৈ যোৱাৰ পিছত আপুনি চাৰ্জিং বক্সত টাইপ কৰিব আধাৰ। তো আধাৰ টাইপ কৰা মোৰ হৈ গ'ল আৰু হৈ যোৱাৰ পিছত আপোনাৰ যেতিয়া হ'ব আপুনি চাৰ্চ কৰিব। তো ময়ো চাৰ্চ কৰিলোঁ আৰু চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব আৰু ইয়াতে প্ৰথমতে আপোনালোকে দেখিবলৈ পাব যে UIDAI বুলি লিখা আহিছে আৰু আপোনালোকে ইয়াতে ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত আৰু এটা পেজ আহিব আৰু আপোনালোকে অলপ স্ক্ৰল ডাউন হৈ ইয়াতে দেখিবলৈ পাইছে যে গেট আধাৰ ইয়াতে লিখা আছে গেট আধাৰ আৰু তলত কেইবাটাও অপশ্যন আছে ইয়াতে। তো আপোনালোকে ইয়াতে লিখা আছে চেক আধাৰ ষ্টেটাছ। তো ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ যি আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডৰ চেণ্টাৰৰ পৰা যি ৰিচিপ্ট দিছিলে সেই ৰিচিপ্টৰ ইনৰলমেণ্ট যি ID আছে যাক EID বুলি কোৱা হয় সেইটো ইয়াতে টাইপ কৰিব, ইয়াতে লিখিব। তো মই টাইপ কৰি আছোঁ। তো মই ইয়াতে সেই ইনৰলমেণ্ট IDটো বহাই দিম। তো মই বহাই আছোঁ। তো মোৰ বহোৱা হৈ গ'ল আৰু বহোৱা হৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে কেপচা কোড আৰু কেপচা কোডটো আপোনালোকে ইয়াতে বহাই দিব। তো মই বহাই আছোঁ। তো বহাই দিয়াৰ পিছত আপোনালোকে চেক ষ্টেটাছ ইয়াতে ক্লিক কৰিব আৰু ক্লিক কৰিলেই আপোনালোকে কি দেখা পায় সেয়া আপোনালোকে দেখিবলৈ পাব। তো মই চেক ষ্টেটাছত ক্লিক কৰিলোঁ। তো আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে ইয়াতে লিখা আছে কংগ্ৰেচুলেশ্যন ইউৰ আধাৰ ইজ জেনেৰেট তাৰমানে এই আধাৰ কাৰ্ডখন হৈ গৈছে। তো এনেকুৱাকৈ আপোনালোকে আপোনালোকৰ যি আধাৰ কাৰ্ড সেই আপোনালোকে হৈছে নে নাই চেক কৰিব পাৰিব। আৰু পৰৱৰ্তী সময়ত মই ভিডিঅ'ত লৈ আহিম আৰু সেইটো ভিডিঅ'ত মই দেখাম যে কেনেকুৱাকৈ আধাৰ কাৰ্ড ডাউনলোড কৰা হয়। আপোনালোকৰ নিজৰ মোবাইলৰ সহায়তে ডাউনলোড কৰিব পাৰিব। ইয়াৰ পিছৰ ভিডিঅ'ত মই দেখুৱাম যে কেনেকুৱাকৈ আধাৰ কাৰ্ড ডাউনলোড কৰা হয়। তো আপোনালোকে অপেক্ষাত থাকিব, মই অতি সোনকালেই সেই ভিডিঅ'টো লৈ আহিম। আৰু এটা কথা, আপুনি যদি মোৰ চেনেলত প্ৰথম তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব
আৰু কাষতে যিটো বেল আইকন আছে সেইটো বজাই দিব যাতে পৰৱৰ্তী ভিডিঅ' আপুনি সকলোতকৈ আগত চাব পাৰে ধন্যবাদ